হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে আশা কৰিছোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। মই লিলি পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। তো ৰেচিপিটো বনাবলৈ আমাক লাগিব কণী। তো সেইবাবে 3টা কণী লৈ লৈছোঁ। আৰু কণী 3টা প্ৰথমতে বইল কৰি ল'ম। অকণমান নিমখ দি বইল বহাই লৈছোঁ। সেইটো বইল হয় মানে কণীৰ ৰেচিপিত আমাক লাগিব অকণমান সৰিয়হ বটা। তো আজি সৰিয়হ বটিব পৰা নাই, সেইকাৰণে লৈ লৈছোঁ কিনি অনা সৰিয়হৰ পাউডাৰ। তো তাতে অকণমান পানী দি লৈছোঁ আৰু দি ল'ম অকণমান নিমখ। আৰু পানী আৰু নিমখ দিয়াৰ পিছত এইটো অকণমান টাইম ৰেষ্ট দিম আৰু সেইখিনি সময়তে বাকীখিনি যোগাৰ কৰি লওঁ। আৰু এইফালে চাওক, মোৰ কণী বইল হৈ গৈছে, মই বাকলি এৰাই লৈছোঁ। আৰু এইফালে আদা, নহৰু, কেঁচা জলকীয়া আৰু 2টা পিঁয়াজ, 2টা বিলাহী লৈ লৈছোঁ। আজিৰ ৰেচিপিত এইকেইটা বস্তু লাগিব, সেইকাৰণে লৈ লৈছোঁ। আৰু প্ৰথমতে পিঁয়াজ, বিলাহী আৰু আদা, নহৰু, জলকীয়া সেইখিনি কাটি ল'ম। আৰু এয়া চাওক, আদা, নহৰু, কেঁচা জলকীয়া বটি লৈছোঁ, বিলাহী কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, কণীও অকণকৈ কাটি লৈছোঁ। আৰু এতিয়া মই ৰেচিপিটোলৈ আগবাঢ়োঁ। আহকচোন চাওঁ কেনেকৈ আজিৰ কণীৰ ৰেচিপিটো বনাওঁ। ইমান ধুনীয়া, খাবলৈ বৰ টেষ্টি হয়। এবাৰ ট্ৰাই কৰি চাব। এয়া তেল গৰম হৈ গৈছে, তাতে মই অকণমান নিমখ দি লৈছোঁ। আৰু এতিয়া দি ল'ম কণীকেইটা। তাৰমানে প্ৰথমতে কণীকেইটা ভাজি ল'ব লাগিব। আৰু অকণমান হালধি দি পেলাই কণীকেইটা অকণমান ভাজি ল'ম। আৰু তাৰে পিছত আগবাঢ়িম বাকী ৰেচিপিটোলৈ। আৰু সেইখিনি কণীটো ভজা হয় মানে সেইখিনি সময়লৈকে মই সৰিয়হত পানীত দি থৈছিলোঁ, সেইটো চেকেনি এটাৰ সৈতে পানীখিনি উলিয়াই ল'ম, মানে এক্সট্ৰা কৰি ল'ম। কাৰণ কি কিনি অনা সৰিয়হৰ পাউডাৰটোত কি হয়, অকণমান ডাইৰেক্ট দিলে অকণমান তিতা ভাৱটো আহি যায়। সেইকাৰণে অকণমান পানী আৰু নিমখ দি থৈ দিছিলোঁ। আৰু তাৰে পিছত 10 মিনিটমান তিয়াই থোৱাৰ পিছত পানীখিনি এটা চেকনিৰ সৈতে চেকি লৈছোঁ, তেতিয়াহ'লে আৰু তিতা নালাগে। আৰু সেইফালে আপোনালোকে চাব পাৰিছে, কণী ভজা হৈ যোৱাৰ পিছত গৰম তেলত অকণমান গোটা জিৰা দি লৈছোঁ। আৰু তাৰে পিছত কাটি থোৱা পিঁয়াজখিনি দি লৈছোঁ। আৰু পিঁয়াজখিনি এতিয়া অকণমান ভালকৈ ভাজি ল'ম। আৰু পিঁয়াজখিনি এনেকৈ ভালকৈ ভজা হৈ যোৱাৰ পিছত তাতে দি লৈছোঁ কাটি থোৱা সৰু সৰুকৈ বিলাহী। আৰু বিলাহীও এতিয়া অকণমান টাইম ভাজি ল'ম। আৰু বিলাহী যিহেতুকে দিছোঁ, তাতে অকণমান নিমখ দিম, তেতিয়াহ'লে সোনকালে বিলাহীখিনি কোমল হৈ যাব। আৰু নিমখ দিয়াৰ পিছত ভালকৈ মিক্স কৰি দিলোঁ। আৰু মিক্স কৰি দিয়াৰ পিছত এতিয়া অকণমান টাইম ঢাকনি দি থৈ দিম, যাতেকৈ বিলাহী জলদি কোমল হৈ যায়। আৰু এইফালে চাওক, বিলাহী ধুনীয়াকৈ কোমল হৈয়ে গৈছে প্ৰায়। বাকীখিনি মছলা ভাজি থাকাতে আৰু বিলাহীখিনি গলি যাব। তো সেইখিনি সময়তে ইয়াতে দি লৈছোঁ আদা, নহৰু আৰু কেঁচা জলকীয়া বটা। আদা, নহৰু, কেঁচা জলকীয়া বটা দিয়াৰ পিছত ভালকৈ অকণমান টাইম মছলাটো ভাজি ল'ম। কাৰণ কি আদা, নহৰু এটা কেঁচা গন্ধ থাকে, সেইখিনি যোৱালৈকে অকণমান টাইম ভাজি ল'ম। ভালকৈ মছলাখিনি ভাজিব লাগিব। আৰু এনেদৰে মই ভালকৈ মছলাখিনি ভাজি লৈ আছোঁ। আৰু আজিৰ ৰেচিপিটো মই কৈছোঁ শেষলৈকে চাওক, সঁচাই বহুত ভাল পাব। আৰু এবাৰ ঘৰত বনাই খাব, বহুত টেষ্টি হয় ৰেচিপিটো। মোৰ ঘৰত অহা আলহীক যিমানকে মই খুৱাইছোঁ, সকলোৱে ভাল পাইছে। আৰু সিহঁতৰ কাৰণে আজিৰ এই ৰেচিপিটো। আৰু চাওক, বিলাহী, আদা, নহৰু, কেঁচা জলকীয়া ভালকৈ ভজা হৈ যোৱাৰ পিছত তাতে অকণমান জিৰা গুড়ি আৰু হালধি গুড়ি দি লৈছোঁ। আৰু অকণমান পানী দি লৈছোঁ। এতিয়া মছলাখিনি আৰু ভালকৈ ভাজি ল'ব লাগিব, যিমান টাইমলৈকে মছলাৰ পৰা তেল এৰি নিদিয়ে। আৰু যি কৈ আছিলোঁ যে মোৰ ঘৰত যেতিয়া আলহী আহে, কেতিয়াবা এই ৰেচিপিটো বনাই খুৱাওঁ। আৰু সিহঁতে প্ৰায় কয় যে ভিডিঅ' এটা বনাবি, কেনেকৈ বনাইছা। তো মই সম্ভৱ হৈ উঠাই নাছিল, কাৰণ কি অকলে ঘৰত থাকিলে ৰেচিপিটো তেনেকৈ বনোৱাই নহয়। আৰু আজি বনালোঁ যিহেতু, ভাবিলোঁ যে সিহঁতৰ কাৰণে আজি ৰেচিপিটো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। তো এয়া চাওক, মছলা ভালকৈ ভজা হৈছে, মছলাৰ পৰা তেল এৰি দিছে। আৰু সেইখিনি সময়তে সৰিয়হ বটাখিনি যে ৰেডি কৰি থৈছিলোঁ, সেইখিনি দি লৈছোঁ। আৰু দি ল'ম অকণমান পানী, আৰু ভালকৈ মছলাৰ সৈতে মিক্স কৰি ল'ম। আজিৰ ৰেচিপিটোৰ নাম হৈছে সৰিয়হৰ সৈতে কণী। সৰিয়হৰ সৈতে কণী খাই পেলাই বহুতে ভাল লাগে। আৰু এটা কথা, আপোনালোকৰ যদি ৰেচিপিটো ভাল লাগে, প্লিজ শ্বেয়াৰ কৰি দিব, যাতে আনেও ৰেচিপিটো চাব পাৰে আৰু ইমান টেষ্টি ৰেচিপি বনাই খাব পাৰে। আৰু এয়া চাওক, সৰিয়হখিনি মছলাৰ সৈতে ভালকৈ মিহলাই অকণমান টাইম লৰাই লৈছোঁ। আৰু তাৰে পিছত ইয়াতে জোখ অনুসৰি পানী দি লৈছোঁ। আৰু এইটো ৰেচিপিটো বেছি জুলীয়া নহয়, অকণমান গ্ৰেভি টাইপ হয়, সেইকাৰণে বেছি এটা পানী দিয়া নাই। আৰু আঞ্জাৰ উতল অহাৰ পিছত ইয়াতে মই কণীকেইটা দি লৈছোঁ। আৰু এতিয়া কণীকেইটাৰ সৈতে ভালকৈ অকণমান মিহলাই দিছোঁ। আৰু এতিয়া অকণমান টাইম হ'বলৈ দিম।
আৰু এয়া চাওক মোৰ আজিৰ সৰিয়হৰ সৈতে কণী ৰেচিপিটো ৰেডি হৈ গৈছে আৰু হৈ যোৱাৰ পিছত গেছ বন্ধ কৰি দিয়াৰ পিছত ইয়াতে অকণমান ধনিয়া পাত দি লৈছোঁ আৰু ধনিয়া পাতৰ সৈতে এতিয়া গোটেইখিনি ভালকৈ মিহলাই দিম আৰু তাৰ পিছত ৰেডি হৈ গ'ল মোৰ টেষ্টি সৰিয়হৰ সৈতে কণীৰ ৰেচিপি এবাৰ খাই চাব দেই নিশ্চয়কৈ আৰু খাই যদি ভাল লাগে কমেণ্টত জনাবলৈ নাপাহৰিবা আৰু এয়া চাওক মোৰ ৰেডি হৈ গৈছে আৰু এতিয়া আমি দুপৰীয়াৰ আহাৰ কৰিম গতিকে যদিহে মোৰ ৰেচিপিটো ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'টো ফেচবুক পেজৰ পৰা চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু পুনৰ এবাৰ কৈছোঁ যদি ৰেচিপিটো ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰি দিব তেতিয়াহে আনেও চাব পাৰিব আৰু আনে চাব পাৰিলে আনেও এনেকুৱা টেষ্টি ৰেচিপি বনাই খাব পাৰিব তো আজিলৈ ভিডিঅ'টো আৰু ইয়াতে সামৰিম এতিয়া মই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিম আজি দুপৰীয়াৰ সাজ আছিল মোৰ গতিকে আজিলৈ টাটা বাই বাই টেক কেয়াৰ আৰু পুনৰ লগ পাম আৰু এটি নতুন ভিডিঅ'ত আশা কৰিছোঁ আপোনালোকেও ভালে কুশলে থাকিব